কাৰ্বি আংলং জিলা প্ৰশাসনেও কৰোনা ভাইৰাছৰ বিপক্ষে সতৰ্কতামূলক ব্যৱস্থা পাৰ্ক ৰেলৱে ষ্টেচন আদিত বিশেষ সজাগতামূলক ব্যৱস্থা কাৰ্বি লাম্মেট আমেৰ উদ্যোগত হ'ব লগা কেইবাটাও অনুষ্ঠান স্থগিত কৰোনা ভাইৰাছক লৈ ৰাজ্যজুৰি লোৱা সতৰ্কতামূলক হিচাপে চৰকাৰে মানুহ সমাগম এৰাই চলাৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই আমেৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ চতুৰ্থ বিংশতিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বিশ্বজুৰি আতংক সৃষ্টি কৰা কৰোনা ভাইৰাছৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা প্ৰশাসনেও আৰম্ভ কৰিছে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় হিচাপে জনসমাগম এৰাই চলা চকু কাণ আৰু মুখ স্পৰ্শ নকৰা ভূত আক্ৰান্ত লোকৰ পৰা দূৰত থকা আৰু তেনে সন্দেহজনক ব্যক্তিৰ পৰা সংস্পৰ্শত নহা আদি সতৰ্কতামূলক সজাগতা প্ৰদান কৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা হিচাপে জনগণৰ মাজত সজাগতা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰিছে কাৰ্বি আংলং জিলা প্ৰশাসনে ৰিক্ৰিয়েশ্যন পাৰ্ক মাটিপুং স্থিত আৰ্বৰেটাম এণ্ড কাপ চেণ্টাৰ ৰেলৱে ষ্টেচনসমূহত বিশেষভাৱে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগেও বিশেষ সতৰ্কতামূলক ব্যৱস্থা হিচাপে ডিফু মেডিকেল 5টাকৈ আইচলেটেড ৰুম ঠিক কৰাৰ লগতে পুৰা মেডিকেল টিম সদা প্ৰস্তুত হৈ আছে কৰোনা ভাইৰাছৰ বাবে যুঁজ দিবলৈ ডিফু হস্পিটেলৰ হেল্পলাইন 9435144372 9435015659 আৰু 9957211389 যোগে জৰুৰীভাৱে ৰাইজক যোগাযোগ কৰিবলৈ মুকলি কৰিছে কৰোনা ভাইৰাছক লৈ বিশ্বৰ লগতে দেশজুৰি আতংক বিয়পি পৰাৰ সময়তে অসম চৰকাৰেও সতৰ্কতামূলক ব্যৱস্থা হিচাপে অধিক জনসমাগম এৰাই চলাৰ নিৰ্দেশ দিয়া হয় আৰু অসম চৰকাৰে এই নিৰ্দেশ মৰ্মে কাৰ্বি আংলং জিলা প্ৰশাসনেও এই একে নিৰ্দেশ দিয়া হৈছে জিলাবাসী সেয়েহে চলিত মাৰ্চত অনুষ্ঠিতব্য কেইবাটাও অনুষ্ঠান সদ্যহতে স্থগিত কৰিছে কাৰ্বি লাম্মেট আমেয়ে বিশ্ব কবিতা দিৱসৰ সৈতে সংগতি ৰাখি 21 মাৰ্চত অনুষ্ঠিত হ'ব লগা অনুষ্ঠান কাৰ্বি লাম্মেট আমেৰ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠান আৰু অনুষ্ঠানত পঠিত জহা সাহিত্যিক তথা কাৰ্বি লাম্মেট আমেৰ প্ৰতিষ্ঠাপক সম্পাদক পদ্মশ্ৰী ৰংবং তেৰাং আৰু প্ৰতিষ্ঠাপক সভাপতি তথা কাৰ্বি ভাষা সাহিত্যৰ কাণ্ডাৰী প্ৰয়াত লংকাম তেৰণলৈ বঁটা প্ৰদান অনুষ্ঠান আটাইবোৰ সাময়িকভাৱে স্থগিত ৰখা হয় কাট নিউজলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তি যোগে কাৰ্বি লাম্মেট আমেৰ সাধাৰণ সম্পাদক লীলা ডি তেৰণে এই কথা সদৰি কৰে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সামৰণি পৰিল কাৰ্বি আংলং জিলা সাহিত্য সভাৰ চতুৰ্থ বিংশতিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন পাৰখোৱা শাখা সাহিত্য সভা উদ্যোগত আৰু জিলা সাহিত্য সভাৰ সহযোগত 14 আৰু 15 মাৰ্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ চতুৰ্থ বিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনখনি পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সফল সামৰণি পৰে কাৰ্যসূচী অনুসৰি 14 মাৰ্চত মূল তোৰণ উন্মোচনৰ লগতে বৃক্ষৰোপণ মূল মঞ্চ উন্মোচন প্ৰদৰ্শনী দ্বাৰ আৰু কণ্ঠমেলাৰ দ্বাৰ উন্মোচন কুহি অনুষ্ঠান ৰামধেনু অনুষ্ঠান কবি সন্মিলন প্ৰতিনিধিৰ নাম পঞ্জীয়ন কাৰ্যনিৰ্বাহক সভা প্ৰতিনিধি সভা আৰু বিশিষ্ট সংগীত শিল্পী ভৱেন ইংলেং আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় 15 মাৰ্চত পুৱা 7 বজাত স্বচ্ছ অভিযানৰ পিছতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই
জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত মূল পতাকাখনৰ লগতে ২৪খন পতাকা উত্তোলন কৰা হয়। পুৱা ৮:৩০ বজাত স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ উপদেষ্টা জিতেন কুমাৰ বৰাই। পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সম্পাদক অতুল চন্দ্ৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে দেনগাঁৱৰ বিশিষ্ট কবি সাহিত্যিক তথা বকুল বনৰ বঁটা প্ৰাপক জৰ্জ সিং বে। পুৱা ৯:৩০ বজাত আকাশ অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। জিলা সাহিত্য সভাৰ আকাশ উপ সমিতিৰ আহ্বায়ক মীৰা চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষা মীনা জি মমিনে। অনুষ্ঠানত সভাপতিত্ব কৰে সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই। সঞ্চালনা কৰে যমুনামুখৰ বিশিষ্ট কবি সাহিত্যিক মিনতী দেৱী কাকতিয়ে। দুপৰীয়া ১২ বজাত আলোচনা চক্ৰখনি অনুষ্ঠিত কৰা হয়। বিষয়বস্তু ছাত্ৰ ছাত্ৰীৰ উত্তৰণত মাতৃভাষাৰ প্ৰভাৱ আৰু ইয়াত সমাজৰ ভূমিকা। অসম সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক দেৱেন কাকতিয়ে উদ্বোধন কৰা অনুষ্ঠানত সঞ্চালনা কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক বিদুল বৰুৱাই। আলোচক হিচাপে উপস্থিত থাকি আলোচনা কৰে ডকমকা থং নকবে মহাবিদ্যালয় অধ্যাপক ভৱেন কোচ আৰু ডবকা হাজী আনফৰ আলী মহাবিদ্যালয় অধ্যাপক তথা বিশিষ্ট কবি প্ৰবন্ধকাৰ ডক্টৰ হাছিনুছ তুলতান। বিয়লি ২ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি হৰিমোহন জিদুঙে। সভাখন উদ্বোধন কৰে জৰ্নেল ৰংহাঙে। সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি ৰীতে সিংহী। সভাত জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ বৰুৱাই সম্পাদকৰ একাষৰৰ লগতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নগাঁৱৰ বিশিষ্ট সাহিত্যিক সমালোচক ডক্টৰ উপেন বৰকটকীয়ে। এই সভাতে স্মৃতি গ্ৰন্থ পাহাৰী কন্যা উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ বনা অঞ্চলত অব্যাহত আছে চোৰাং কাঠৰ মাফিয়াৰ দপদপনি। কেইবাদিনৰ আগতে টংকামকাম বনা আঞ্চলিকৰ অধীনত বনা অঞ্চলৰ পৰা চুৰি কাঠসহ ট্ৰাক এখন জব্দ কৰিছিল। পুনৰ আজি মঙলবাৰে পুৱতি নিশা AS 02 0062 নম্বৰযুক্ত টাটা মোবাইলেৰে কলঙাৰ পৰা নি থকা অৱস্থাত চংকান গাঁৱৰ সমীপত চোৰাং কাঠসহ বনকৰ্মীয়ে জব্দ কৰে ট্ৰাকখন। ডকমকা বনাঞ্চলিকৰ কৰ্মচাৰীসকলে আন দিনৰ দৰে নিজৰ কৰ্তব্যত আছিল পুৱতি নিশালৈকে। এনেতে পুৱতি নিশা প্ৰায় ৩ মান বজাত এখন টাটা মোবাইল ট্ৰাকেৰে কাঠ নি থকাৰ খবৰ পায় আৰু লগে লগে ডংকামকাম বনা আঞ্চলিক কাৰ্যালয় বিষয়া কৰ্মচাৰীসকলে বিশেষ তৎপৰতা অৱলম্বন কৰি কলঙাৰ পৰা কৰবালৈ নি থকা অৱস্থাত চংকান গাঁৱৰ সমীপত কাঠ ভৰ্তি এখন টাটা মোবাইল ট্ৰাক জব্দ কৰে। ১০০ কেবিতকৈ অধিক কাঠ কঢ়িয়াই নিয়া ট্ৰাকখনৰ টিপি চালান নথকাৰ সন্দেহ প্ৰকাশ কৰে বনকৰ্মীসকলে। ইফালে এই সামগ্ৰীৰ পৰিস্থিতিৰ বিষয়ে জানিবলৈ লোৱাৰ আগতে ট্ৰাক চালকসহ হেণ্ডিমেন উক্ত স্থানৰ পৰা পলাই পত্তং দিবলৈ সক্ষম হয়। এই সন্দৰ্ভত সাংবাদিকক ডংকামকাম বনা আঞ্চলিকৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ পল ৰংহাং আৰু ফৰেষ্টাৰ এক দৰসিং ইংঘিয়ে জানিবলৈ দিয়া মতে 3535 আৰু 4040/1891
আসাম ফৰেষ্ট আইনৰ অধীনত এই সন্দৰ্ভত গোচৰ দিয়া হ'ব। At 3:30 malam itu naik tu ya por, Tata Mobile full loaded zone timber benda, yang baru itu suspect tu lo apa kela, api Arvin tu lo, amat itu pasang lo, mak itu pasang loge benda, ratu marga, itu sun tiga aku, ratu mana driver pen handyman tu, kan itu mana mana kakak tinggal chance kilong lopan kada kaji ni tu kelang apa itu lagi siaru pen kodo etenti arak side 3/6 size abatam si nili expect nama tengke mana market price pen long naik komio 1 lakh plus 1,10,000 I think you but do around 100 to 120 yang mau mana safety nak do itu dah. ডংকা মকামাৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশ বাণিজ্যিক বিৰতিৰ। COVID-19 coronavirus laki akimia kiso api laso kiso api pen kiso kelong abang pu kapasi pu kiso ammonia chitheke wangseng ningke wang pok kiso ang thek hai hu theklong ji corona kiso pen chilang pulote laso kiso chiun dat hai chirok tok ke deng nang ji ason hai hu laki ri hong ni ta sabon la pen lang pen ri apong char sam nang ji la pen ingho mahanga long papo nang ne kiso abang pu pen kido chipahelo sikime ang tanalam kachini jiaphan 691-334-7770 691-334-7771 691-334-7772 691-334-7773 along Humri Ignon Lapen toll free number 104 along ta Humri Tame Claret Unisex Salon kichengsi sopinsu lapen soar luapan kipamadadim Karbi Anglong rong aje nang kilia pora good Claret Unisex Salon ahin pen nang 1 pilo isi warsai kime laki hair straightening 2,199 hair smoothing 3,299 hair rebonding 4,299 lapen keratin 4,299 other pen long pon igji apor kime warsai kime nang litum cemat mepit unni lasi labang so warsai kime ahut nang litum tengne ne pin pen ali chuan dun ikha ning chipa bipe pin pen humri dam non la pen nang litum kemese nang thek longpon ikji adem lake rong parpi rong berot iron bridge dung difu Karbi Anglong kachini le thor japhan humri tame 6001213664 Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত
সমগ্ৰ বিশ্বতে মহামাৰী কৰোনা ভাইৰাছৰ আতংকত ত্ৰস্তমান কৰোনাৰ পৰা ৰক্ষাৰ অৰ্থে লোৱা হৈছে বিভিন্ন পন্থা অসম চৰকাৰে এই ক্ষেত্ৰত লোৱা হৈছে ভীষণ সতৰ্কতামূলক ব্যৱস্থা জিলা স্বাস্থ্য বিভাগে কৰোনাৰ পৰা বাচিবৰ বাবে বিভিন্ন সতৰ্কতামূলক উপায়সমূহ প্ৰচাৰ কৰি জনসাধাৰণক আহ্বান কৰিছে কৰোনাৰ পৰা ভয় নহয় কৰোনাৰ পৰা ৰক্ষাৰ বাবে বিভিন্ন উপায় বিভিন্ন চৰকাৰী আৰু বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ কৰা হৈছে সাময়িকভাৱে এইদৰে জিলা ন্যায়িক আদালতেও গ্ৰহণ কৰিছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা হয় কৰোনা সম্প্ৰতি বিশ্ব মানৱৰ বাবে এক ভয়ংকৰ মহামাৰী চীনত উৎপত্তি এই মহামাৰীয়ে প্ৰায় কেইবা শতাধিক দেশত বিয়পি পৰিছে মুঠতে মৃত্যুদূত ৰূপী কৰোনা বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে আতংকৰ কাৰণ হৈছে কাৰ্বি আংলং জিলাতো বিশেষ সতৰ্কতা উপায় হিচাপে শিক্ষা প্ৰতিষ্ঠানসমূহ সাময়িকভাৱে বন্ধ ৰখা হৈছে অহা 31 মাৰ্চলৈ কৰোনাৰ পৰা বিশেষ সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাৰ্বি আংলং জিলা ন্যায়িক আদালতৰ কৰ্তৃপক্ষও আজি ন্যায়িক প্ৰক্ৰিয়াকে ধৰি বিভিন্ন কাম-কাজ সাময়িকভাৱে স্থগিত কৰে বিশেষকৈ চহৰৰ বাহিৰৰ পৰা অহা লোকসকলক ন্যায়ালয় চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল মঙলবাৰে ইয়াৰ পৰিৱৰ্তে কৰোনা ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চাফ-চিকুণৰ কথাবোৰ বুজাই কোৱা হয় লোকসকলক অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কাৰ্বিসকলৰ অনেক উল্লেখযোগ্য পৰম্পৰাগত পূজা পাৰ্বণৰ ভিতৰত জাংৰে ৰংকিৰ পূজা এটা পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং পৰিষদ সমষ্টিৰ অন্তৰ্গত লাং হঞ্জাৰ জাৰি ফাংছ গাঁৱৰ মুকলি পথাৰত উলহ মালহেৰে অনুষ্ঠিত কৰা হয় এই পূজা পশ্চিম কাৰ্বি আংলং জিলাখন কাৰ্বি সামাজিক পৰম্পৰাগত ৰীতি-নীতি সংৰক্ষণ আৰু উৎপন্ন ভূমি বুলি ক'লেও হয়তো বহাই কোৱা নহ'ব বিভিন্ন পূজা পাৰ্বণক বিধিগতভাৱে পালন তথা উদযাপন কৰি আহিছে তাৰে ভিতৰত অন্যতম জাংৰে ৰংকিৰ পূজা চিনথঙৰ লাং হঞ্জাৰ জাৰি ফাংছ গাঁৱত এই পূজা বিগত 5 বছৰ ধৰি উলহ মালহেৰে পালন কৰি আহিছে এই জাংৰে ৰংকিম পূজা কুৰুচাৰ তথা পুৰোহিত চাবুৰা ৰংখীয়ে এই পূজা বিধিপূৰ্বক সমাধান কৰে উল্লেখযোগ্য এই সমগ্ৰ অনুষ্ঠানত আমৰি ব্লক ভিডিচি অধ্যক্ষ বাচাক্ৰ প্ৰমুখ্য বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আমৰিৰ পৰা পিৰাটেনে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ